মানুহটো আজি জধলা মধলা হৈ পেলাই ওলাইছোঁ। তাৰমানে আগন্তুক কাইলৈ বিশ্বকৰ্মা পূজাৰ আয়োজন চলি আছে। আজি ঘপককৈ আহিলোঁ বন্ধু এজনৰ দোকানত। তেওঁ এই পূজাৰ কাম বন চলাই আছে, ল'ৰাখিনি লগাই পেলাই। এটা কথাত ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ মন গ'ল। কথাটো অলপ বুজি পাবলগীয়া, আপোনালোকে চাবলগীয়া। কিন্তু মই দেখুৱাম কথা দুষাৰ কথা চাব বুলি আশা কৰিছোঁ। আচলতে ক'বলগীয়া আৰু দেখুৱাবলগীয়া আজিকালি সমাজখনত কিছুমান হৈ আছে, আমাৰ মাজত কিছুমান আহি আছে, বন্ধুত্বৰ মাজতো হৈ আছে তেনেকুৱা। কি হৈছে, বন্ধুৰ এনেকুৱা সফল কিছুমান দেখিলে ভাল লাগে। এই লগৰ আমি একেলগতে পঢ়া, একেলগতে ডাঙৰ হোৱা মনোজ, তাৰ কথাটো কেনেকুৱা, সি এটা সময়ত মিস্ত্ৰী কাম শিকিছিলে, আনৰ ওচৰত মিস্ত্ৰী শিকিছিলে। তেতিয়া কি হয়, আমাৰ লগৰখিনিয়ে তাক মাতিবলৈ ভাল নাপায়। তেওঁ মনটোত আক্ষেপ কৰে। কিন্তু কি ডাঙৰ কথা, মানুহে যদি কিবা এটা কৰিছে, গৌৰৱ হৈছে ক'বলৈ গ'লে। আমাৰ বন্ধু যদি কিবা এটা হয়, আজি ছাকচেছফুল ক'বলৈ গ'লে, আৰু আপোনালোকেও যদি আশীৰ্বাদ কৰে, সিটো আৰু উঠি যাব ক'বলৈ গ'লে। তাৰ দোকানখন কিমান ধুনীয়াকৈ কৰিছে, লাহতি চাৰিআলিতে আছে। মই ফ্ৰণ্ট পেজটো দিম, তাৰ দেখুৱাম আপোনালোকক। লাহতি চাৰিআলিতে সফল ব্যক্তি এজন হ'বলৈ গৈ আছে, আৰু সেইটো হ'বলৈ অকল আপোনালোকে আশীৰ্বাদ কৰিব লাগিব। কি ক'ব এতিয়া, মই সেইটোৱে আশা কৰিছোঁ। তাকে বাল্য বন্ধুৱে নিজৰ ববীয়াকৈ গেৰেজখন খুলি লৈ পেলাই 4-5জন ল'ৰাক সংস্থাপন দিব পাৰিছে। তাতকৈ আৰু কিবা গৌৰৱ সঁচাকৈ আমাক কিবা লাগেনে বাৰু?